নমস্কাৰ, পৰাপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি চজিনা টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। এতিয়া যিহেতু চজিনাৰ ছিজন, ফাগুন চ'তত চজিনা খোৱা হয়। চজিনাৰ ৰেচিপিটো বনাবলৈ মচুৰ দাইল লৈছোঁ, এটা আলু লৈছোঁ, চজিনা কাটি ল'লোঁ, সৰু বিলাহী ল'লোঁ, জলকীয়া 3টা ল'লোঁ, এটা পিঁয়াজ ল'লোঁ, আদা নহৰু পেষ্ট ল'লোঁ। এইফালে মই গেছত কেৰাহী এটা পাতি ল'লোঁ, তেল গৰম হ'ল। এতিয়া মই ইয়াতে এখিলা তেজপাত দি লৈছোঁ। তেজপাত দিয়াৰ লগে লগে মই পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছতে পিঁয়াজ জলকীয়া 3টা দি ল'লোঁ। জলকীয়া 3টা দি অকণমান লৰাই লৈছোঁ। লগতে মই কণ বিলাহীকেইটাও দি লৈছোঁ। এতিয়া আদা নহৰু পেষ্টখিনিও লগতে দি ল'লোঁ। এতিয়া অকণমান লৰাই বিলাহীখিনি ভাজি লৈছোঁ। বিলাহীখিনি ভজাৰ পিছতে মই এতিয়া হালধি জোখমতে দি লৈছোঁ। হালধি দি আকৌ লৰাই লৈছোঁ। এতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি আহিছে। মই ইয়াতে এতিয়া চজিনাখিনি দি লৈছোঁ। আমি কাহ, চৰ্দি, জ্বৰ হ'লে মানে চজিনা খাব লাগে। এতিয়া মই ইয়াতে নিজৰ জোখমতে নিমখ দিছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী নিমখ দিব। নিমখ দি আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে কাশ্মীৰ ৰেড চিলি পাউডাৰ, ধনিয়া, জিৰা আটাইখিনি দি আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া অলপ দেৰি ঢাকি ৰাখিছোঁ। চজিনাখিনি অলপ দেৰি ভজাৰ পিছত মই ইয়াত গৰম পানী দিছোঁ। আপোনালোকে নিজৰ জোখমতে গৰম পানী দিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। দালি আৰু আলুখিনি মই কুকাৰত 2টা হুইচেল মৰাই ল'লোঁ। এতিয়া চজিনাখিনি উতল অহাৰ লগে লগে দালি আৰু আলুখিনি দি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই লৈছোঁ। ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চজিনা খাই যিসকলে ভাল পায় সেইসকলেও কমেণ্ট কৰিব। এতিয়া আমাৰ চজিনা ভাজিখিনি ধুনীয়াকৈ সিজি আহিলে ইমানটোতে ৰাখিছোঁ। গ্ৰেভি কৰি ৰাখিম। আমি গ্ৰেভি কৰিহে খাই ভাল পাওঁ। ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া মই গেছটো অফ কৰি থৈছোঁ। শেষত এটা কাঁহৰ বাতিত গৰমে গৰমে এনেকৈ পৰিৱেশন কৰি দেখুৱালোঁ। যদি ভাল পাইছে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব।